গড়গাঁও কাৰেংঘৰলৈ গৈ আছোঁ। এওঁ হ'ল আহোম যুগৰ প্ৰথম ৰজা স্বৰ্গদেউ চুকাফা। এতিয়া আমি কাৰেংঘৰ পালোহি, এতিয়া গৈ আছোঁ। এতিয়া আমি টিকেট কাটো আহক। কাৰেংঘৰটো আহোম ৰজাৰ ৰাজত্বৰ কাৰেংঘৰ একদম ৰাজেশ্বৰ সিংহই বনাইছিল। চাওক কি ধুনীয়া। আপোনালোকৰো যদি মন যায় আহিব, আহক। ৰজাদিনীয়া বস্তু চাবলৈ কিমান কি আছে। জয়দৌল, শিৱদৌল, জয়সাগৰ পুখুৰী, কাৰেংঘৰ, তলাতল ঘৰ আছে। আপোনালোকক মই ভিতৰত ঠাইবোৰ দেখাই দিওঁ বলক। এয়া আমি কাৰেংঘৰৰ ওপৰত উঠি আছোঁ। কাৰেংঘৰৰ পৰা ওলালোঁ, এতিয়া আমি ঘৰলৈ যাওঁ। ভিডিঅ'টি ইমানতে চেছ কৰিলোঁ। ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টি কেনে হৈছে কমেণ্টত জনাব আৰু লাইক কৰিব। ধন্যবাদ।